এইয়া লাচিত বৰফুকনৰ মূৰ্তি বনাইছে। ধুবি কিন্তু কাপোৰ ধুই আহি আছে, সিহঁতক দিছে যাবলৈ, আমাকহে নিদিলে যাবলৈ কাৰণে। বাৰু হ'ব, বেলেগ জেগালৈকে যাওঁগৈ আৰু। ঝৰ্ণা বিচাৰি বিচাৰি আহি ইমানেই ওপৰত উঠিছোঁ, এতিয়া আকৌ ইফালে নামিবহে লাগিব। পাহাৰ এটা, এই চক কি ভয়ানক ৰাস্তা। তলৰ পৰা ওপৰলৈ যিমান ওপৰলৈ উঠিছোঁ ইমানেই ৰাস্তাটো সৰু হৈ গৈ আছে। আৰু অলপ গোন্ধ এটা পাইছোঁ, হাতী নিচিনা গোন্ধ এটা পাই আছোঁ। এইটো হৈছে লাচিত ঘাট। এখন কিবা ডাঙৰ JFR জেকব বুলি পেলাই এখন নতুনকৈ দেখিছোঁ জাহাজখন। এইয়া লাচিত বৰফুকনৰ মূৰ্তি বনাইছে। নাযাওঁ মই, এইদিনা ফেৰী দুবাৰ দেখি ভয় লাগিছে, পানীৰ ওচৰত নাযাওঁ। তই যা যদি যা, যাবলৈ দিব। এইখন সন্মুখত আপোনালোকে দেখা পাইছে চাগে, এখন শৰাইঘাটৰ দলংখন। অঁ, জাহাজ। কোনটো জাহাজ আহিলে? খুটি হয় এইটো, দলং বনাবলৈ কাৰণে। অঁ, সেইখন হয়, আহি আছে। ক'ৰ পৰা আহিছে? চ' আমি এতিয়া গৈ থাকোঁ আমাৰ নেক্সট লোকেশ্যনলৈ। আমি যোনটো যাম বুলি পেলাই গৈ আছিলোঁ, ৰাস্তাৰ মাজত এইখিনি দেখিলোঁ, সেইকাৰণে আপোনালোকৰ সেইখন পুলিচৰ নাও। এই পুলিচৰ ঠিক আছে দিয়ক, ব'লক গৈ থাকোঁগৈ, ৰাস্তাত অলপ অলপ দেখাম। এইখিনি আমি পাইছোঁ এই চানমাৰি জামটোৰ কথা আপোনালোকে হয়তো শুনিছে চাগে, আজিতো কমেই পাইছোঁ। গাইজ, আমাৰ এইখিনিত চানমাৰি ব্ৰিজৰ তলত এইখিনিত কিবা এটা হৈ আছে। আপোনালোকে হয়তো নিউজত দেখিবই চাগে, মোৰ ভিডিঅ' আপলোড হোৱাৰ আগতেই আপোনালোকে দেখিব, জাতীয় গৰ্জন বুলি পেলাই কিবা এটা। আমি হেৰি হ'লগৈ, আমি ৰাস্তাটো চিনি নাপায় পাগলে গুচি গ'লোগৈ, পানী খাই দি পালোগৈ। এতিয়া ওলোটাকৈ ঘূৰি আহি আছোঁ, আমি মানুহক ঘূৰি আহি আছোঁ কোনফালে যাম। দাদা, এই ৱাটাৰফলটোলৈ কোনফালেদি যায়? ৱাটাৰফল এটা যে আছে স্কুলখনৰ কিনাৰেদি, ফৰেষ্ট কেম্প ৰোড বুলি কয় এইটো ন? স্কুল কোনখননো? অঁ অঁ, ৱাটাৰফলটোলৈকে যাব পাৰি ন? ৱাটাৰফলত যাব পাৰি, কিন্তু আজিকালিতো যাব নিদিয়ে। অঁ যাব নিদিয়ে। অঁ অঁ, যাব পাৰে, চিধা গ'লে হ'ল, খালি ৰাইট লেফ্ট ল'ব নালাগে। এইটো চিধা তাতে গৈ কেনে এটা তিনিআলি পাব, হা, তিনিআলিটো পাৰ হৈ চিধা যাব, আৰু এটা সৰু সৰু তিনিআলি পাব, তাতে দয়াল নগৰ বুলি লিখা আছে। কি নাম? দয়াল নগৰ দি সোমাই যাব, তাতে ৱাটাৰফলটো পাব। থেংক ইউ। দয়াল নগৰ দি সোমাই যাব দেই।
বন্ধ আছে বুলি কৈছে, যাবলৈ নিদিয়ে, কিন্তু গৈ চাওঁচোন যদি পাৰোঁ যামগৈ। আমাৰ দয়াল নগৰ বুলি ক'লে দয়াল নামটো ক'ৰবাত মনত আছে ন? দয়াল বাবা কলা খাইবা গেছ লাগাই খাওঁ বুলি এটা গান আছিলে যে, বাংলাদেশী গান। মগৰ বাট, মগৰ মানে মগৰ মাছ ইয়াত পায় নেকি? ৱাটাৰফললৈ যাবি যেতিয়া তোৰ ৰাস্তাটো অলপ এনেকুৱা ধৰণৰ পাবি, অফ ৰোডিং চব টেষ্টিং হৈ গৈছে আজি এতিয়া তোৰ স্কুটিখনত। অফ ৰোডিং, ক্ৰুজিং চব হৈছে। হাইৱেটো ভাল লাগিলে পাৰফৰ্মেঞ্চটো, এতিয়া অফ ৰোডিঙৰ পাৰফৰ্মেঞ্চটো চাওঁ ন। ছাছপেনশ্যন ভালে লাগিছে, এইটো কলেজৰ ৰাস্তা নিচিনা লাগিছে। দাদা, ৱাটাৰফলটো কোনফালে আছে? ৱাটাৰফল এটা যে আছে, ঝৰ্ণা এটা যে, এইফালে ন? যাব পাৰিনে? থেংক ইউ। চ' আমি ঠিকে আহি আছোঁ তাৰমানে। আৰু আগত হাতী ওলালে এনেও গম পাবিয়ে নহয়, খেদিব যেতিয়া। হাতী পোৱালি লাগেতো, কি কৰিবলৈ লাগে হাতী পোৱালি? হাতী গাখীৰ খাবি নেকি? তই প্ৰথমতে ছাগলী এজনীকে পোহচোন, তই হাতী পুহিব নালাগে। তই মোৰ মুখৰ আগত দি থৈ দিলে মই তোক কেনেকৈ দেখা পাম ৰাস্তাটো? ৱাটাৰফল, মানুহৰ ঘৰ পালোঁ। ভিডিঅ'টো পজ কৰ। এই আটা হ এই যাবলৈ বাৰে কি কি ডেম কেয়াৰ হৈ শুই আছে, উঠিব পৰা নাই। যা বাইক যা। মইনা চাইড দে দেই, মাকে লাট মাৰি দিব। এতিয়া এইখিনিৰ পৰা স্কুটি কেনেকৈ নিম? আছেনে নাই বাৰু ৱাটাৰফল ইয়াত? পানীটো আহি আছে। চ' আমি আহি পালোঁ জেগাটো। এফালে আগত আছে বুলি কৈছে জেগাটো, কিন্তু যাবলৈ নিদিয়ে, বন্ধ হৈ আছে এতিয়া। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে তাতে, সিহঁতি ক'লে যে যাবলৈ নিদিয়ে এতিয়া বৰ্তমান, ঠাণ্ডা দিনত হয়তো যাবলৈ দিব চাগে। ধুবি কিন্তু কাপোৰ ধুই আহি আছে, সিহঁতক দিছে যাবলৈ, আমাকহে নিদিলে যাবলৈ কাৰণে। বাৰু হ'ব, বেলেগ জেগালৈকে যাওঁগৈ আৰু, সেইটো নেদেখিলোঁ নাই ন, কি ক? বেলেগ জেগালৈ যাওঁগৈ, ঠিক আছে দিয়ক। আৰু এতিয়া ক'ত যাওঁ ভাবোঁ ৰাস্তাত। আৰু নেক্সট লোকেশ্যনটো আমি নেক্সট ডেষ্টিনেশ্যন ক'ত হয় সেইটো ভাবি লওঁ, ভাবি পেলাই আপোনালোকক দেখাম। ঠিক আছে বাৰু।
আমি আহি ক'ত পালোহি নিজৰা ঝৰ্ণা বিচাৰি বিচাৰি আহি ইমানেই ওপৰত উঠিছোঁ এতিয়া আকৌ ইফালে নামিবহে লাগিব পাহাৰ এটা ওপৰত উঠিলোঁ উঠি এফালে নামিব লাগিব কিন্তু পানী বোলা বস্তুটো ক'তো নেদেখিলোঁ চ' চাওক আপোনালোকক মই বেক কেমেৰা দি দেখাই আছোঁ এই চাওক কি ভয়ানক ৰাস্তা তলৰ পৰা ওপৰলৈ যিমান ওপৰলৈ উঠিছোঁ সিমানেই ৰাস্তাটো সৰু হৈ গৈ আছে আৰু অলপ গোন্ধ এটা পাইছোঁ হাতী নিচিনা গোন্ধ এটা পাই আছোঁ চ' আৰু বেছি ওপৰলৈ নাযাওঁ ওপৰলৈতো যাবলগীয়া নাই এইফালে নামিবহে লাগে আৰু লাহেকৈ আমি নামিয়ে যাওঁ আহা ৰাস্তাত চাওকচোন চাই থাকক বাৰু আমিতো আৰু এইফালে অচিনাকি জেগা চাওঁ কি দেখোঁগৈ আৰু চ' গাইজ আমি নামি আহিলোঁ তললৈকে বহুতখিনি ওপৰলৈ গৈছিলোঁ আমি উঠি তাৰপৰা আমি নামি আহিলোঁ এতিয়া আমি ইয়াততো একো আমি যোনটো ভাবি আহিছিলোঁ সেইটো নেদেখিলোঁ নেক্সট আমি যাওঁ বুলি ভাবিছোঁ এতিয়াতো কেইটা বাজিলে টাইম 2টা বাজিলে ৰাতিপুৱাৰ পৰা ঘূৰিয়ে ফুৰিছোঁ আৰু চাওঁ আপোনালোকক আৰু কি দেখাব পাৰোঁ এতিয়া ভাবিছোঁ আমি পবিতৰা হৈ যাম পবিতৰা হৈ তাত কি যি দেখোঁ আপোনালোককো দেখাম বলক সেইফালে দিয়ে যাওঁ ফুৰি আহোঁ ঠিক আছে আপোনালোকে ইমানখিনি যিহেতু চালে দেখিছে কিমান ঘূৰি ফুৰিছোঁ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিব তেতিয়া আৰু এনকাৰেজমেণ্ট হ'ব আৰু নতুন ভিডিঅ' এনেকৈ বনাবলৈ কাৰণে তই ইমান সাৱধান কিয় হৈ আছ কি তই অফিচৰ ইণ্টাৰভিউ দিছ নেকি কিবা ঠিক আছে দিয়ক বলক গৈ থাকোঁ